নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 মাৰ্চ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত দিব লৈছে আজি ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। এনকাউণ্টাৰ চলিবই। এনকাউণ্টাৰ আৰু বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম চৰকাৰৰ হাতত ভুৱা এনকাউণ্টাৰৰ তথ্য নাই বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি SP DSP OCক জেললৈ পঠিয়াইছোঁ এই বুলি হুংকাৰ প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনকাউণ্টাৰ ভাবি চিন্তি কৰা বস্তু নহয়। ডকাইত আৰু ড্ৰাগছ বেপাৰীয়ে বন্দুক থৈ হাত দাঙি বগা ৰুমাল উঠালেই হ'ল। অপৰাধীক কোনো কাৰণতেই ৰক্ষণাবেক্ষণ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ হাতত ভুৱা এনকাউণ্টাৰৰ তথ্য নাই বুলি সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছে আজি ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। ব্ৰজপাত পৰি দুজনৰ কৰুণ মৃত্যু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে শিলাবৃষ্টি, ধুমুহা আৰু ব্ৰজপাতৰ খবৰ। ইয়াৰ মাজতেই বঙাইগাঁৱৰ চুকানিত শোকাবহ ঘটনা আৰু ব্ৰজ পৰি মৃত্যু হৈছে দুজনকৈ যুৱকৰ। আৰু চুকানি ৰাজবজাৰত এই শোকাবহ ঘটনা। বজাৰলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। যুৱক দুজনৰ নাম দীপজ্যোতি ৰায় আৰু জিন্তু কুমাৰ ৰায়। দুয়োজনৰ ঘৰ চুকানিত। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছে ৰাতিপুৱাৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক অত্যাচাৰ কৰিলে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘই। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক অত্যাচাৰ কৰিলে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘই। মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাষ্ট্ৰসংঘই। আৰু বিশ্বৰ মুছলমানক লৈ বৃহৎ ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই। আৰু ৰাষ্ট্ৰসংঘই পালন কৰিব ইছলাম ফোবিয়া দিৱস। আৰু 15 মাৰ্চৰ দিনটো পালন কৰা হ'ব এণ্টি ইছলাম মফিয়া দিৱস। মুছলমানৰ ওপৰত হোৱা নিৰ্যাতনৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘই। কোৰাণৰ উদ্ধৃত দি ইছলাম ফোবিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিবৰ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছে ৰাতিপুৱাৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নীলকণ্ঠ পান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ বি পান কৰিবলৈ সাজু হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উচ্ছেদ কৰিলে দৰিদ্ৰ দুখীয়াজন ক'ত থাকিব ময়ো চিন্তা কৰিবলৈ উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। দখল বাঢ়ি গৈ থাকিলে মানৱীয় চিন্তা বাঢ়ি গৈ থাকিব বুলি উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ বিটো কোনোবা এজন মুখ্যমন্ত্ৰীয়ে খাবই লাগিব। অমৃত নাখালেই হ'ল। মই সিদ্ধান্ত লৈছোঁ, মই বি পান কৰিম, এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেতিয়াবা সুপ্ৰিম কোৰ্টে এনেও উচ্ছেদ কৰিব মুছলমান লোকসকলক। মই ফৰেষ্টৰ ভিতৰত মানুহ থাকিব দিব নোৱাৰোঁ, এই বুলি হুংকাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে মোক খালী মাটি দেখাই দিয়ক। ইমান দিনে সকলোৱে আমি মুছলমানক উচ্ছেদ কৰোঁ বুলি কৈছিল, কিন্তু শিলহাকুত হিন্দু মানুহকো কৰা হৈছে উচ্ছেদ। বন্ধু বান্ধৱীসকল, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে লৈ আহিছোঁ সেই বিশেষ মন্তব্য। ক্ষেত্ৰত ময়ো সঁচাই চিন্তা কৰোঁ যে দৰিদ্ৰ দুখীয়া মানুহ এজনক যেতিয়া এভিকশ্যন কৰা হয় মানুহজন ক'ত থাকিব। বাট এটা সময়ত চৰকাৰে যদি কঠোৰ মেছেজ নপঠায়, সদায় এনেকে মানুহে আহি থাকিব, দখল কৰি থাকিব, আৰু দখল কৰাৰ লগে লগে মানৱীয় চিন্তা আহি থাকিব। ক'ৰবাত নহয় ক'ৰবাততো ফুল ষ্টপ হ'ব লাগিব। বিষটো কোনোবা এজন মুখ্যমন্ত্ৰীয়ে খাব লাগিব, অমৃত খালেতো নহ'ব। গতিকে মই সিদ্ধান্ত কৰিছোঁ বিষটো খাব লাগিব, যাতে আৰু অসমত কোনো মানুহে ফৰেষ্টৰ মাটি এভিকশ্যন নকৰে। কেতিয়াবাতো সুপ্ৰিম কোৰ্টে এনেও খালী কৰাব। যিমান ফৰেষ্টৰ মাটি আছে, আজি আপোনালোকে চাওক বুঢ়া চাপৰি, আপোনালোকে এনেকে জাষ্টিফাই কৰি আছে যেন গভৰ্ণমেণ্টে উচ্ছেদ কৰিছে। আৰে বুঢ়া চাপৰিখন তেওঁলোকৰ নাছিলে, গড়ৰ আছিলে, বাঘৰ আছিলে, সিংহৰ আছিলে। আমিহে তাত অনাধিকাৰ সোমাইছোঁ। আজি এটা দিনত বুঢ়া চাপৰিত 30টা গড় হত্যা হৈছে। 30টা গড় এক জেগাত হত্যা কৰা হৈছে। আজি বুঢ়া চাপৰিত এভিকশ্যন হ'ল। বুঢ়া চাপৰিত এভিকশ্যন হোৱাৰ লগে লগে তাত বাঘো ঘূৰি আহিলে, গড়ো ঘূৰি আহিলে। প্ৰাকৃতিক পৰিৱেশ আজি নতুনকৈ প্ৰতিষ্ঠিত হ'ল। এতিয়া বিধায়কসকলে কাম কৰক।
যে এভিক্টেড মানুহখিনিক কোন জায়গাত আমি বহাব পাৰো ইফ দে আৰ ট্ৰু ইণ্ডিয়ান সিটিজেন যদি তেওঁলোক প্ৰকৃত ভাৰতীয় হয় আপোনালোকে যদি খালী মাটি দেখুৱাই দিয়ে গভৰ্ণমেণ্টে কিয় সহায় দিব এই মুহূৰ্তত আগবাঢ়িছো ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰলৈ বাঘৰ বাবে কলিয়াবৰত 144 ধাৰা জাৰি কৰা হৈছে কলিয়াবৰ মহকুমা প্ৰশাসনৰ 144 ধাৰা জাৰি বাঘৰ সুৰক্ষাৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা কলিয়াবৰত দুটাকৈ পথত জাৰি কৰা হৈছে 144 ধাৰা মানুহ আৰু বাঘৰ সংঘাত নহবৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা হিলঘাট কামাখ্যা মন্দিৰ সোণাৰীগাঁও সংযোগী গড়কাপ্তানি পথত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ জাৰি কৰা হৈছে 144 ধাৰা আইন উলংঘা কৰিলে বন বিভাগ আৰু প্ৰশাসনে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা আৰু কিছুদিন ধৰি কলিয়াবৰ চাহ বাগিচা সোণাৰী কামাখ্যা গাঁৱত পোৱালিসহ বিচৰণ কৰি আছে ডেকিয়া পতিয়া বাঘ বন্ধু বান্ধৱীসকল বাঘৰ বাবে কলিয়াবৰত 144 ধাৰা জাৰি কৰা হৈছে কলিয়াবৰ মহকুমাৰ প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে বাঘৰ সুৰক্ষাৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা কলিয়াবৰত দুটাকৈ পথত জাৰি কৰা হৈছে 144 ধাৰা মানুহ আৰু বাঘৰ সংঘাত নহবৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা হিলঘাট কামাখ্যা মন্দিৰ আৰু সোণাৰীগাঁও সংযোগী গড়কাপ্তানি পথত 144 ধাৰা জাৰি কৰিছে বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ জাৰি কৰা হৈছে 144 ধাৰা আইন উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে বন বিভাগে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা কিছুদিন ধৰি কলিয়াবৰ চাহ বাগিচা সোণাৰী কামাখ্যা গাঁৱত পোৱালিসহ বিচৰণ কৰি আছে ডেকিয়া পতিয়া বাঘ বন্ধু বান্ধৱীসকল আৰু কিছুদিন ধৰি কলিয়াবৰ আৰু চাহ বাগিচাত সোণাৰী কামাখ্যা গাঁৱত পোৱালিসহ বিচৰণ কৰি আছে কেইবাটাও ডেকিয়া পতিয়া বাঘে আৰু আইন উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে বন বিভাগে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ জাৰি কৰা হৈছে 144 ধাৰা হিলঘাট কামাখ্যা মন্দিৰ সোণাৰীগাঁও সংযোগী গড়কাপ্তানি পথত 144 ধাৰা জাৰি কৰা হৈছে